हेलो फ्रेंड्स स्वागतम जनाइছোঁ আপোনালোকক আকৌ পুনৰ নতুন এটা ভিডিঅ'লে তো আজি আমি যাম ৰবীন্দ্ৰ ভৱনত মোৰ লগৰ এজনে ইবিলা কিবা নাটক কৰিছে ৰবীন্দ্ৰ ভৱনত আৰু মোক ইনভাইট কৰিছে চোৱাৰ কাৰণে তো ভাবিছোঁ আপোনালোককো পাৰা যদি নাটকৰ কেইটামান দৃশ্যাংশ দেখাবলৈ মই চেষ্টা কৰিম আৰু যদি ভাল লাগে মোৰ ভিডিঅ'টো তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গতিকে চাই থাকক মোৰ চেনেল ৰেড ৰামধেনু লেটছ গো শিকাই বোলে কিবা ইয়েৰিং লয় তো ইয়েৰিং চাই আছে কোনটো ভাল লাগিছে সব ইয়েৰিং তো আহি ফেন্সি বজাৰ পালোঁ শিকাৰ কাৰণে ইয়েৰিং ল'ব এটা পচন্দ হৈছে লৈছে শিকাই এতিয়া আমি ৰেষ্টুৰেণ্ট এখনত আহিছোঁ খাবলৈ এয়া ফ্ৰাইড ৰাইচ তাৰপিছত আমাৰ আমি ৰবীন্দ্ৰ ভৱনলৈ যাম তাত নাটক আছে এখন আৰু চাই থাকক আমাৰ লগত খাই লওঁ তাৰপিছত আকৌ আন্টি এটা পানীৰ বটল দিব ঠাণ্ডা এতিয়া চিকেন ফ্ৰাইড ৰাইচ খাই হৈ গ'ল এতিয়া অলপ পানী খাওঁ তাৰপিছত বলক নাটক দেখাও যাওঁ ৰবীন্দ্ৰ ভৱনত কি হৈ আছে চাওঁগৈ লেটছ গো ইয়াতে আন্টি আছে অ'নাৰ ৰেষ্টুৰেণ্টৰ অ'নাৰ তো আংকলো বহে কেতিয়াবা এতিয়া তেখেত অ'নাৰ আৰু আন্টিও আছে এজ এ মেনেজাৰ তো আপোনালোকে আহিব ইয়াত কি আছিলে ৰেষ্টুৰেণ্টখনৰ নাম ডিভাইন ডাইন চ' ডিভাইন ডাইন তো এইখন আছে আপোনাৰ শিলপুখুৰীত তো নৱগ্ৰহ ৰোডত সৰু ৰেষ্টুৰেণ্ট কিন্তু খাই বহুত ভাল হয় মই বহুত দিনেই ইয়াত খাইছোঁ প্ৰায় ফ্ৰাইড ৰাইচ খাব আহোঁ তো ৰিয়েলি ইটছ ভেৰি ডিলিচিয়াছ ইয়াত বহুত আইটেম পাই যাব বহুত কম দামত চিপেষ্ট প্ৰাইচ আপোনালোকে ট্ৰাই কৰিব আহি পেলাই চ' চাই থাকিব মোৰ চেনেল ৰেড ৰামধেনু থেংক ইউ তো আহি আমি পালোহি এতিয়া ৰবীন্দ্ৰ ভৱন বলক তো পল্লৱক এটা ফোন কৰোঁ ক'ত আছে দেখা যাওক এয়া চাওক ৰবীন্দ্ৰ ভৱন আৰু মোৰ পিছে পিছে আছে শিখা ৰবীন্দ্ৰ ভৱনৰ বাহিৰত আছে এয়া চাওক ৰবীন্দ্ৰনাথ টেগুৰৰ ষ্টেটু চাই থাকিব চাওক বহুতো মূৰ্তি এনেকৈ বনোৱা আছে খুব সুন্দৰ গৰু দেৱতাৰ মূৰ্তি বনোৱা আছে পিছফালে এণ্ট্ৰেঞ্চ দি সোমাই আহি পেলাই আপোনাৰ জাষ্ট ৰাইট ছাইডে আছে ৰবীন্দ্ৰ ভৱন আৰু ষ্ট্ৰেইট এইটো আপোনাৰ চাওক আৰু ষ্ট্ৰেইট এইটো মোৰ বেকত আছে আৰ্ট গেলেৰী আৰু ৰবীন্দ্ৰ ভৱন কেতিয়াবা যদি আপোনালোকে নাটক চাটক কিবা কৰিব বিচাৰে তেতিয়াহ'লে ইয়াত কৰিব পাৰিব আহি পেলাই আজি যিখন নাটক আছে এই নাটকখন চাওক আপোনাৰ কথা থিয়েটাৰ প্ৰেজেঞ্চ এণ্ড ৱৰ্কশ্বপ প্ৰডাকশ্যন ৰজা কথা তো থিয়েটাৰখনৰ নাম ৰজা কথা আৰু ইয়াত ৰাইটাৰ আৰু ডাইৰেক্টৰ হৈছে আপোনাৰ অবিনাশ শৰ্মা তো বলক এতিয়া চাওঁ হলৰ ভিতৰত সোমাই যাওঁ কিনো হৈছে নাটকৰ কাৰণে অলপ সময় আছে তো তেওঁলোকে কি কৰি আছে মেকআপ চেকআপ লৈ আছে নে ৰিহাৰ্চেল কৰি আছে আমি চাওঁ তো বলক আপোনালোকক সোমাই ল'ব আমাৰ লগত লগৰ ভিতৰত পূৰা ফুল অডিয়েঞ্চ হৈ আছে গোটেই হল ভৰ্তি হৈ আছে মানুহ তো ভিৰ হৈ আছে বহিবলৈ ক'তো ছিটেই পোৱা নাই এই মিছাই কৈছোঁ আপোনালোকক এনেই কৈছোঁ এটাও মানুহ নাই চবতকৈ ফাৰ্ষ্ট আমি আহি পাইছোঁ চাওক গোটেই ছিট খালী আৰু পল্লৱে মোক মাতি পেলাই সি নিজে ক'ত সোমাই আছে একো নাজানো ফেন চেন লাগি আছে তো যাওঁ এতিয়া পল্লৱক বিচাৰি ক'ত আছে চাওঁ
দা আৰ্টিষ্টখিনি ক'ত আছে ফাইনেলি পল্লৱক লগ পালোঁ পল্লৱ আছে ইয়াৰ মোৰ বেক চাইডে পল্লৱ যি মোক ইনভাইট কৰিছে মোৰ ফ্ৰেণ্ড আমি একেলগে কাম কৰিছোঁ আৰু পল্লৱ খুবেই জড়িত নাটকৰ লগত চুটি ছবিৰ লগত ই অলৰেডি কেমেৰাৰ ফ্ৰণ্টত থকা মানুহ তো পল্লৱে ক'ব এতিয়া নাটকখন মানে কিহৰ হেৰিত কৰিছে বা তাৰ কি কেৰেক্টাৰ লৈছে পল্লৱে কোৱাচোন তোমাৰ কেৰেক্টাৰটো কি হয় মই কেৰেক্টাৰ এটা বুলি নহয় প্ৰায় দুটা কেৰেক্টাৰ কৰিছোঁ আৰু নাটকখন চাই খুব ভাল পাব আপোনালোকে আৰু মোৰ লগত আছে মোৰ বন্ধু বান্ধৱীসকল আছে হয় আৰু নাটকখন আমি প্ৰায় 10 দিন ৰিহাৰ্চেল কৰিলোঁ নাটকখনৰ নাম ৰজা কথা ডাইৰেক্টৰ অবিনাশ শৰ্মা তেখেতে আমাক খুব সুন্দৰকৈ শিকাইছে খুব সুন্দৰকৈ তেখেতে ডাইৰেকশ্যন দিছে আমি তেখেতৰ ডাইৰেকশ্যনত কাম কৰিছোঁ আৰু খুব ভাল লাগিছে কৰি আৰু আশা কৰিছোঁ আপোনালোকেও সকলোৱে ভাল পাব আৰু সমীৰণ মোৰ খুব ভাল বন্ধু এজন লগতে কাম কৰিছোঁ ছবিও কৰিছোঁ আৰু কৰিম কাম আমি আৰু কৰিম আৰু নাটকৰ লগতো জড়িত হৈ আছোঁ আমি তো তোমাৰ মানে ইয়াত ডাবল ৰোল আছে ডাবল ৰোল ঠিক আছে দুইটা মানে কি ডেকা মানুহ নে ডেকা আৰু বুঢ়া এজন বুঢ়া কৰিম মই এজন ডেকা কৰিম ফাৰ্ষ্ট ডেকা তাৰপিছত বুঢ়া আৰু এনেকুৱা হ'ব ঠিক আছে আপোনালোকক পাৰিলে 2-এটা ক্লিপ মই দেখাবলৈ চেষ্টা কৰিম নাটকখনৰ তো এছিষ্টেণ্ট ডাইৰেক্টৰ আপোনাৰ নামটো দাদা মোৰ নাম গৌতম কুমাৰ দাস হয় এনেই ডাইৰেক্ট কৰিছে ইয়াত আপোনাৰ অবিনাশ শৰ্মা ছাৰ হয় এওঁ কোন তেখেত হৈছে মুন কুমাৰ শইকীয়া মনৰ কি ভাৱ তেখেতে ক'ব নাটক ভাল পাওঁ অবিনাশ শৰ্মা ছাৰৰ লগত হেঁপাহ আছিলে নাটক কৰাৰ আৰু এইবাৰ সেই সৌভাগ্য হ'ল আৰু কোন আছে বাকী আমাৰ প্ৰাঞ্জিত আছে প্ৰাঞ্জিতে দৰ্শন বত্ৰ সম্পূৰ্ণ দৰ্শক আমাৰ কাৰণে ভগৱান গতিকে দৰ্শকৰ যিটো বিচাৰে আমি সেইটো দিবলৈ চেষ্টা কৰিছোঁ বাকী আৰু নটৰাজে জানে প্ৰস্তুতি যদি ভালদৰে কৰিছা তেনেহ'লে ভাল হ'বই নিশ্চয় ইমান দিনৰ তোমালোকৰ প্ৰচেষ্টা এনেইতো নাযায় তো ডেফিনেটলি ভাল হ'ব মোৰ ফালৰ পৰা উইচেছ থাকিল বেষ্ট উইচেছ তো ভাল হ'ব বুলি আশা কৰিছোঁ চাম আমি নাটক থেংক ইউ ৱেলকাম আৰু মোৰ বন্ধু আছে ধ্ৰুৱ কি কেৰেক্টাৰ মোৰ আপোনাৰ কুমাৰৰ কেৰেক্টাৰ এটা মোৰ লগত আছে অজন্তা ইয়াৰ পৰা যাতে আকৌ সেই আগৰ সেই নাটকৰ যাত্ৰা আৰম্ভ হয় মই মেকআপ আৰ্টিষ্ট বিনীতা আৰু দেখিছোঁ এজনী সৰু কণমানি ভণ্টি হা অঁ ভণ্টিও আছা নেকি ইয়াত নাটকত এই বঢ়িয়া আমাৰ লগত ভণ্টি আছে ভণ্টিৰ নামটো কি নমস্কাৰ মোৰ নাম শ্ৰী ভায়লিনা ডেকা বৰ সুন্দৰ নাম ভায়ালিনা ঠিক আছে নামটো যেনেকৈ মাতো মিঠা ভায়ালিনা এয়া আছে আমাৰ লগত বাইদেউ বিনীতা বড়ো হয় এয়া গীতাঞ্জলি মনৰ ভাৱ খুবেই ভাল একচুৱেলি ছাৰৰ লগত এখন প্ৰথম নাটক গতিকে কৰিবলৈ খুব আগ্ৰহী আৰু লগতে ভাল হ'ব বুলিও আশা কৰিছোঁ ঠিক আছে আমাৰ চেনেলৰ তৰফৰ পৰা তোমালৈ বেষ্ট উইজেছ থাকিলে ভৱিষ্যতৰ কাৰণে শুভেচ্ছা থাকিল আপোনালোকক ধন্যবাদ থেংকছ এ লট আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব প্লিজ ধন্যবাদ চেনেলটোৰ নাম হ'ল ৰেড ৰামধেনু হয়, ঠিক আছে ৰেড ৰামধেনু আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্টছ কৰিব ভিউৱাৰ্ছ ছাবস্ক্ৰাইব কৰি দিব হয় আৰু এয়া মেকআপ লৈ আছে অলৰেডি চাওক বাইদেউ মেকআপ দি আছে এয়া ইণ্টাৰভিউ লৈছোঁ আৰু এয়া আছিলে আমাৰ লগত নমস্কাৰ হয় মোৰ নাম কস্তুৰী চালৈ কস্তুৰী হয় কস্তুৰী চালৈ তো কস্তুৰী ক'ৰ পৰা তোমাৰ ঘৰ ক'ত মোৰ ঘৰ ইয়াতে গুৱাহাটীতে গুৱাহাটীৰ শান্তিপুৰত আৰু নাটকখনৰ লগত জড়িত হ'ব পাই খুবেই সুখী হয় বিশেষকৈ ছাৰৰ লগত যে সুযোগখন পাইছোঁ ছাৰৰ পৰা শিকিবলৈ যে সুযোগখন পাইছোঁ তাৰ বাবে খুবেই সুখী তো আমাৰ ভিউৱাৰ্ছক কিবা ক'ব বিচাৰিবা নাই হয় ভিউৱাৰ্ছসকলক মই ক'ব বিচাৰিছোঁ যে ৰেড ৰামধেনু চেনেলটো আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিব লগতে আশীৰ্বাদ কৰি যাব ডেফিনেটলি থেংক ইউ থেংকছ অল বিনুদা হয় এয়া দাদা আছে বহুত বঢ়িয়া নাটক আমি গোটেইবোৰে মিলি কিনে কৰিছোঁ তাতে বিশেষকৈ আমি পল্লৱক লগ পাইছোঁ এই ৱৰ্কশ্বপটো আৰু বিৰাট বঢ়িয়া তাৰ লগত কাম কৰি বা তাৰ লগত যিখিনি এই 10 দিনত যিখিনি অভিজ্ঞতা হ'ল সঁচাকৈ মানে একদম খুবেই এক্টিভ আৰু খুব মানে ইণ্টাৰেষ্টিং মানে ইয়াৰ লগত মানে থাকিলে মানে হাঁহি ধেমালি কৰি বিৰাট ভাল লাগে হয় আৰু নাটকখন মই ভাবোঁ সকলোৱে চাবলৈ আহিব লাগে হয় এতিয়াও সময় আছে বেছি সময় হোৱা নাই 4টা বাজিবৰ হৈছে তো আমাৰ লাইভ টেলিকাষ্ট নহয় গতিকে দৰ্শক আপোনালোকে পিছতে দেখা পাব তথাপিতো এওঁলোকৰ কেতিয়াবা আকৌ প্ৰগ্ৰেম হ'লে আপোনালোকে আহিব মই লিংক চিংক দি দিম বাৰু অলপ যিহেতু আমাৰ লগত আছে যিখিনিয়ে জানেতো আহিবই তো নাটকখনৰ কাৰণে আমাৰ চেনেলৰ ফালৰ পৰা আমি ইউজ কৰিব বেষ্ট উইচেছ তো ভাল হওক তো আশা ৰাখিছোঁ আমি চাম চাই পেলাই কেনেকুৱা হয় একচুৱেল ৰিভিউটো আমি দিম আৰু হেৰি এই চেনেলটো হয় ৰেড ৰামধেনু ৰেড ৰামধেনু হয় ৰেড ৰামধেনু ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব শ্বেয়াৰ কৰিব থেংক ইউ খুব ভাল লাগিলে লগ পাই
আছে হৰ্ষিতা তো হৰ্ষিতা এটা স্পেচিয়েল কেৰেক্টাৰ ইয়াত লৈছে নাটকখনত তো হৰ্ষিতা হয় মোৰ এইবাৰ প্ৰথম নাটক মই কৰি আছোঁ আৰু ইয়াতে মই লিগিৰি কেৰেক্টাৰটো প্লে কৰি আছোঁ আৰু খুব ভাল লাগিছে অবিনাশ শৰ্মা ছাৰৰ লগত এইবাৰ এনেকৈ কৰিবলৈ পাই আৰু আগলৈকে কৰি থাকিম বুলি আশা ৰাখিছোঁ আৰু এইখনো ভাল হ'ব বুলি নিশ্চয় হোপ এটা আছে আৰু অলছ' ইয়াৰ লগে লগে মই ক'ব বিচাৰিম যে এই চেনেলটো আপোনালোকে লাইক কৰক কমেণ্ট কৰক আৰু গ্ৰেট ৰামধেনু চেনেলটো লাইক কৰক শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰক থেংক ইউ আপোনালোকক চিনাকি কৰি দিব বিচাৰিম আমাৰ অসমৰ ভ্ৰাম্যমান থিয়েটাৰ তথা নাটক জগতৰ লগত জড়িত এক খুবেই প্ৰতিষ্ঠিত নাম অবিনাশ শৰ্মা ছাৰ যাৰ ছত্ৰছায়াত থাকি বহুকেইজন শিল্পীয়ে আজি হয়তো মঞ্চ দখল কৰিবলৈ সক্ষম হৈছে পৰ্দাতে হওক টেলিভিশ্যনে হওক বা ষ্টেজেই হওক তেখেতক চিনাকি কৰি দিব পাই মই নিজে খুব সুখী অনুভৱ কৰিছোঁ তো ছাৰৰ পৰা আমি দুএষাৰমান জানিব বিচাৰিম ছাৰ আপুনি কি ক'ব নাটকখনৰ বিষয়ে বা আমাৰ উঠি অহা যুৱ প্ৰজন্ম যি নাটকৰ লগত জড়িত হ'ব বিচাৰে তেওঁলোকক প্ৰথম কথা হ'ল যিটো পেণ্ডেমিক আমাৰ হৈ গ'ল যোৱা দুটা বছৰত আমাৰ নাট্যকৰ্মীসকল মন ভাগি পৰিছে তেওঁলোকে কোনো ধৰণৰ কাম কৰিব পৰা নাই তেওঁলোকৰ যথেষ্ট অসুবিধা তেওঁলোকৰ মন একেবাৰে হেৰি হৈ গৈছে ভাগি গৈছে গতিকে তাৰপিছত হঠাৎ এইটো এটা মানে যিটো ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ অধীনস্থ পূব মাণ্ডলিক সাংস্কৃতিক কেন্দ্ৰ তেওঁলোকে এটা ৱৰ্কশ্বপ কৰাৰ কথা ক'লে কৰ্মশালা 10 দিনীয়া এই 10 দিনীয়া কৰ্মশালাটো আমি কৰিলোঁ যোৱা 13 তাৰিখৰ পৰা আজি 22 তাৰিখলৈকে এই 10 দিনীয়া কৰ্মশালা আমাৰ যিখিনি পৰীক্ষাৰ্থী আছিল তেওঁলোকে যথেষ্ট কষ্ট কৰি এখন নাটক উপস্থাপন কৰাৰ কথা ভাবিলে আৰু সেই নাটকখন আজি ইয়াত মঞ্চস্থ হ'ব নাটকখন হ'ল ৰজা কথা নাটকখন লক্ষ্মীনাথ বেজবৰুৱা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ সাধুকথাৰ আধাৰত ৰচিত নাটকখন গতিকে সাধুকথাটো বেলেগ নাটক বেলেগ ফৰ্মবিলাক নিজৰ বেলেগ ফৰ্ম গতিকে নাটকৰ ফৰ্মলৈ লৈ আহোঁতে তাত কিছু পৰিৱৰ্তন কৰা হৈছে গতিকে সেইটো দৰ্শকে বুজি পাব আৰু নাটকখন এঘণ্টীয়া এখন নাটকখন আমি যিমানখিনি পাৰোঁ যিহেতু লোককথা সাধুকথা আমি লোক সংস্কৃতিৰ আধাৰত নাটকখন উপস্থাপন কৰিবলৈ যত্ন কৰিছোঁ গতিকে পেণ্ডেমিকৰ পিছত এইখনেই বোধহয় প্ৰথম বৃন্দাবনৰ মঞ্চত প্ৰথম নাটক হিচাপে কৰা যাব গতিকে আশা কৰোঁ দিন ভাললৈ আহিব এওঁলোক যথেষ্ট উৎসাহিত হৈছে নাটকখন কৰিবলৈ পায় আৰু দিন ভাললৈ আহিব সকলোৱে নাটক কৰিব আচলতে নাটকৰ হেৰি নাই মৰণ নাই নাটকৰ প্ৰতিদ্বন্দ্বীও নাই কিন্তু কৰোণাৰ দৰে এটা মহামাৰী নাটকৰ প্ৰতিদ্বন্দ্বী হৈ থিয় দিছে গতিকে কৰোণাও যাব এদিন আকৌ নাটক হ'ব আকৌ ভাল দিন আহক সুদিন আহক দৰ্শকে নাটক চাবলৈ পাওক আমাৰ যিখিনি নাট্যকৰ্মী আছে তেখেতসকলে নাটক তেখেতসকলে কাম কৰাৰ সুবিধা হওক নিজৰ প্ৰতিভা বিকাশৰ কাৰণে তেখেতসকলে এখন প্লেটফৰ্ম যাতে সদায় পাই থাকে সেইখিনি এয়া শুনিলে আপোনালোকে ছাৰৰ ভাষ্য ছাৰ অশেষ ধন্যবাদ আমাৰ চেনেলৰ পৰা ৰেড ৰামধেনু আমাৰ চেনেলটো হয় তো ছাৰ আমাৰ চেনেলটো যাতে আগবাঢ়ি যায় আপুনি আশীৰ্বাদ দিব ভৱিষ্যতেও আপোনালোকে আমাৰ নাটকৰ বিষয়ে প্ৰচাৰ কৰিব বুলি আশা কৰিলোঁ নাটকৰ কথা আৰু উৎসাহিত কৰিব আমাৰ শিল্পীসকলক নিশ্চয় ধন্যবাদ ধন্যবাদ এয়া দেখিলে সকলোৱে প্ৰে কৰিলে নাটকত আৰু ছাৰৰ পৰা সকলোৱে আশীৰ্বাদ লৈছে যাতে নাটকখন ভালদৰে হয় সুকলমে হৈ যায় তো আমাৰো শুভেচ্ছা থাকিল নাটকখনলৈ যাতে তেওঁলোকৰ যি ইমান দিনৰ কষ্ট সাৰ্থক হয় ভাল হয় Song
সকলোৱে কৰা অভিবাদন ৰাজ্য হ'ব নদন মদন মহাৰাজ চাকিৰ গছাডালৰ তলডোখৰ সদায় আন্ধাৰ হৈ থাকে আৰু সেই আন্ধাৰতে লুকাই থাকে পোক পৰুৱা যত চব কীট পতংগ তুমি যিয়ে নোকোৱা মহামন্ত্ৰী মোৰ ৰাজ্যত কিহৰ অভাৱ মহাৰাজ ভজনে হওক বা চোৰে হওক গোটেই ৰাতি শান্তিৰে শুবলৈ নিদিয়ে গোটেই ৰাতি হোৱা পাতি কৰিম ঐ চুটিবুটি তিৰোতা ফাঁকি মাৰি কথা নকবি স্বয়ং মহাৰাজৰ আদেশ আৰু জানই নহয় মহাৰাজৰ আদেশ অমান্য কৰিলে চিধাই বস্তা ওলোৱা নাটক চালোঁ নাটকখন চাই খুবেই ভাল লাগিল অলপ কমেডিও আছিলে ফূৰ্তিয়া পল্লৱীও খুব ভাল এক্টিং কৰিছে গোটেইখিনি আৰ্টিষ্টেই ভাল কৰিলে তো নাটক চাই হ'ল তো এতিয়া যাওঁ ঘৰলৈ তো আপোনালোকৰ কেনেকুৱা লাগিল আজি আমাৰ ভিডিঅ'টো চাই পেলাই জনাব যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু আমাৰ চেনেল ৰেড ৰামধেনু ছাবস্ক্ৰাইব কৰি দিব প্লিজ তো আজিলৈ আৰু পুনৰ লগ পাম আন এটা ব্লগত বাই